ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ। মোৰ নাম পল আৰু আপুনি চাই আছে এছামিছ পাণ্ডা ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই জনাম এলিগ্ৰা লেব গুৱাহাটীত খালী হোৱা ৱেব ডেভেলপাৰ পোষ্টৰ বিষয়ে। চ' ইয়াত নাম্বাৰ অফ পোষ্ট কেইটা আছে, চেলাৰী কিমান হ'ব, কোনে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰাৰ লাষ্ট ডেট কি, গোটেই ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। তাৰ আগতে আপুনি যদি মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত খালী হোৱা পোষ্টৰ নাম হৈছে ৱেব ডেভেলপাৰ আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 3 আৰু ইয়াত চেলাৰী হ'ব 18,000ৰ পৰা 35,000ৰ ভিতৰত। এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে শিক্ষাগত অৰ্হতা বা এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BE নাইবা BTech নাইবা ME নাইবা MTech নাইবা MSc ইন IT অৰ কম্পিউটাৰ চায়েন্স নাইবা MCA BCA হ'লেও এপ্লাই কৰিব পাৰিব। লগতে উল্লেখ কৰিছে MVC লাৰাবেল পাইথন ৱাৰ্ডপ্ৰেছ আৰু WWO কমাৰ্চ এইকেইটাৰ নলেজ থাকিব লাগিব। লগতে এক্সপিৰিয়েঞ্চ উল্লেখ কৰিছে মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপাছত হাউ টু এপ্লাই, ইচ্ছুক তথা অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অনলাইনে এপ্লাই কৰিব লাগিব। অনলাইনে এপ্লাই অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক মই ডিছক্ৰিপশ্যনত প্ৰভাইড কৰিম। এপ্লাই কৰাৰ আগতে অফিচিয়েল এড্ৰেছখন ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব, তাৰপাছত এপ্লাই কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড বাই ফৰ নাও।